ঘৰৰ কাষতে খালো এখন বিয়া আৰু লগতে আজি ভীমি ভাত খোৱা চৰিয়াটো দেখা পালো। তো হেল্ল' গাইজ, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। মোৰ পিছফালে পেণ্ডেলবোৰ দেখি আপোনালোকে ভাবিছে যে এইবোৰ কিহৰ পেণ্ডেল। মানে যে আমাৰ ঘৰৰ কাষতে এখন শান্তি বিয়া আছে, চ' এইবোৰ তাৰে পেণ্ডেল আৰু বিয়াৰ ভাত বনোৱা কাৰ্যটো মানে আমাৰ চোতালতে চলি আছে। আনফালে আকৌ সকলো বিয়া বুলি চবজিবোৰ কুটাত ব্যস্ত। তাৰপিছত ময়ো ইয়াত গোটেই লগত লগ লাগি ভাত খোৱা ডেস্ক বেঞ্চিখন পাৰি দিলো। সেইবোৰ কাম কৰি গা পা ধুই আহিলো আমাৰ হাজোতে থকা কামেশ্বৰ দেৱালয়লৈ আৰু আহিয়ে পোন প্ৰথমতে মন্দিৰত প্ৰৱেশ কৰি সেৱাটো কৰি ললো। সেৱা কৰিলো কিছু সময় তাত থাকি আহিলো এইবাৰ এই ঠাইখিনিলৈ। মানে তোক ভীমচৰীয়া বুলি কয়। কোৱা যে ইয়াত বোলে আগতে ভীমে পন্তা ভাত খাইছিল আৰু তাৰ পৰাই দেখিলো যে এইফালে বিয়া সকলোকে দিবৰ কাৰণে আইচক্ৰীম আনি থৈ দিছে। এতিয়া মানে খোৱাই কথা। এইফালে আকৌ বিয়াৰ ভিতৰ ফালে দেখিলো যে ফুচকা খুৱাই থকা হৈছে। তো এই সৰু বাচ্চা এতিয়া ময়ো সৰু হয় বাতি এটালৈ হাতখন আগবঢ়াই দিলো। মানে সৰু হওক বা ডাঙৰ হওক সকলোৱে এই বস্তুটো খাই ভাল পায়। তাৰপিছত এইফালে আইচক্ৰীম এটা লৈ লো খাবৰ কাৰণে। মানে আইচক্ৰীম কেইটা আছে ভাত খোৱাৰ পিছত খাব, কিন্তু মই লুবিয়া জীৱনৰ কাৰণে মই আগতে লৈ লো খাবৰ কাৰণে। তাৰপিছত একেলগে ভাতকেইটাও ভৰাই ললো পেটত। এতিয়ালৈকে বাৰু আপোনালোক মই খাই থকাই দেখাই আছো, কিন্তু আপোনালোক বিয়াখনৰ কইনাজনী এতিয়ালৈকে দেখুওৱা হোৱা নাই। চ' এইজনী হৈছে বিয়াৰ কইনাজনী। তো এনেদৰে হৈ গ'ল এতিয়া বিয়া সমাপ্ত। চ' আজিৰ ভক্তৰ ইমানতে সামৰণি মাৰো। লগ পাম আকৌ এটা নতুন মিনি ভ্লগৰ সৈতে। তেতিয়ালৈকে ফলো সাবস্ক্ৰাইবটো কৰি ৰাখক। তো বাই।